আজি মই বনাব লৈছো মাছৰ লগত ঢেকীয়া শাক আৰু ঔটেঙা। মোৰ খুবেই বেছি প্ৰিয়। আপোনালোকে ভাল পায়নে? প্ৰথমতে মাছখিনি মই হালধি নিমখ লগাই লৈছো। এতিয়া মই এখন গৰম কেৰাহীত অকণমান দিছো তেল। তাতে মই এতিয়া মাছখিনি ফ্ৰাই কৰি লৈছো আৰু যেতিয়া হাফ ফ্ৰাই হ'ল এতিয়া মাছখিনি মই ধুনীয়াকে নমাই ল'লো। একেখন কেৰাহীতে মই দিছো কেইফুটমান নহৰু, তাৰ পাছতে দিছো জোখমতে হালধি, তাৰ পাছতে মই এতিয়া দি দিছো ঢেকীয়াখিনি অকণমান টাইম লৰাই মেলি তাতে মই দি দিছো ঔটেঙা কেইটুকুৰা। ঔটেঙা দিয়াৰ পাছতে অকণমান টাইম মই ভাজি ৰাখি কেনে পানী দি দিছো তাতে জোখমতে। তাৰ পৰা অকণমান নিমখ আৰু উতল অহাৰ পাছতে মই দি দিছো মাছখিনি। মাছ দি পেলাই অকণমান টাইম ঢাকি ৰাখি থৈছো। তাৰ পাছতে এয়া দেখিছে ইমান ধুনীয়া ঔটেঙা আৰু মাছ ঢেকীয়া শাক ৰেডি হৈ গ'ল। ধুনীয়াকৈ মই কাঁহীখনত সজাই দিছো আৰু এইফালে চাইডত আছে আজি বাঁহ গাজৰ লগত গাহৰি মাংস। আৰু যদি ৰেচিপিটো লাগে কমেণ্ট কৰি জনাব, তেতিয়া আপোনালোকক নিশ্চয় মই আগবঢ়াম। আৰু নেক্সট এটা মিনি ব্লগত লগ পাম আপোনালোক সকলোকে। আজিলৈ ইমানেই, বাই।